हेलो एवरीवन সকলোকে এটা নতুন ভিডিঅ'ৰ সৈতে মই মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। এটা বহুত দিন আহিব পৰা নাই, মানে বহুত ব্যস্ত আছিলো সঁচা কথা ক'বলৈ গ'লে। সেইটো কাৰণে ভিডিঅ' দিবলৈ টাইম পোৱা নাই আৰু ভিডিঅ' বনাবলৈও টাইম পোৱা নাই, কাৰণ বনাবলৈ হ'লে এডিট কৰিব লাগিব, ঢেৰ কিবা কিবি কাম ওলাই, মানে সেইকাৰণে দিয়া নাই। কিন্তু এই দুদিন অলপ ৰেষ্ট লৈছোঁ, তাকে ভাবিলোঁ কিবা এটা দিওঁ, মানে কি দেখাম এতিয়ালৈকে একো প্লেন নাই, তথাপিও দেখাম আৰু কিবা কিবি। আজি কিবা এটা বনাম বুলি ভাবিছোঁ, মানে নতুনকৈ জুইৰ শাল এখন বনালোঁ, আপোনালোকক দেখুৱাম পাছে পৰে। কিন্তু আজি তাতে কিবা এটা বনাওঁ, মানে শুভাৰম্ভণি কৰোঁ, তাকে আপোনালোকক দেখুৱাম। আৰু কেনেকুৱা পায় ভিডিঅ'টো সকলোৱে কমেণ্টত জনাব, আৰু চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কিনো ক'ম, তেতিয়াহ'লে ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ, আপোনালোকে শেষৰলৈকে চাই থাকিব। এয়া মই আহি আছোঁ, মানে জুইৰ শালখন নতুনকৈ বনাইছোঁ যে কৈছিলোঁ এখন। এইফালে এয়া চাওক, মানে আজিহে জুই ধৰিছোঁ সঁচা কথা ক'বলৈ গ'লে। তাকে মানে কিবা এটা দিওঁ বুলি ভাবিলোঁ। এতিয়া 8টামান বাজি গৈছে আৰু, গতিকে ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। আজিও ৰেচিপি এটাকে দিম বুলি ভাবিছোঁ, একেবাৰে চিম্পল ৰেচিপি, মানে মাছ আনি থোৱা আছিলে, লোকেল মাছ, গতিকে তৰকাৰী এখন বনাওঁ আৰু ধুনীয়াকৈ খাবলৈ। বিশেষকৈ জুইত এনেও ভালেই লাগে খাই, যি বস্তুৱে নহওক, সেইকাৰণে মানে জুহালখন ৰেডি কৰি লৈছোঁ ক'বলৈ গ'লে। এইখিনি কচু কাটি থৈছোঁ, এইখিনি আপোনাৰ এয়া চাওক, কণবিলাহী আৰু জলকীয়াৰ লগত এইটো বনাব লাগিব, বহুত ভাল লাগে খাই। আৰু লগত ধনিয়া আছেই। লোকেল মাছ, কুঁহি মাছ, সৰু, বেছি ডাঙৰ নহয় বাৰু, সৰু সৰুৱে এয়া আনিছোঁ। এতিয়া বনাব লাগিব, এইখন ৰেডি কৰি লওঁ। আৰু মই গজাল মাৰি লৈছোঁ, মানে বস্তুখিনি থ'বলৈ ভাল লাগে আৰু ছিষ্টেমেটিককৈ ৰাখিব পাৰিলে। আৰু লগত এখন ছানছেটো বনাই লৈছোঁ। পাছত আপোনালোকক ভালকৈ সম্পূৰ্ণ এটাকৈ ভিডিঅ' দিম, মানে কেনেকৈ কৰিম। ইয়াত বহুতখিনি আৰু কৰিব লগা আছে, বহুতখিনি নহয়, 20% মান। আৰু এখন হেতা লৈছোঁ। এইফালে কেৰাহী গৰম হ'লেই এতিয়া তেল দিব লাগিব। এয়া তেল গৰম কৰি আছোঁ। এয়া চাওক, মানে সঁচা কথা কৈছোঁ আপোনালোকক, মানে মোৰ আজি বহুত ভাল লাগিছে। কিমান বছৰৰ মূৰত মানে এনেকৈ বনাব পাইছোঁ, মানে আপোনাক ক'ব নোৱাৰিম। আৰু বহুত আশা আছে তেনেকৈ জুইশাল এখন বনাই লোৱা, সেইটো চবৰে থাকে চাগে। মোতকৈ বেছি জুইশালখন বেছি ভাল পাওঁ। এয়া চাওক, ছিষ্টেমেটিককৈ মানে যিমান পাৰোঁ আৰু এইবোৰ ইয়াত থৈ ল'ব পাৰিছোঁ। সেইখিনি কচু আছে। এইফালে গৰম পানী কৰিবলৈ এইটো চৌকা ব্যৱহাৰ কৰাই নাই, এইটো ডাঙৰ চৌকা। আৰু মানে দুদিনমানৰ পাছত পূজা ভাগ আগবঢ়াইছোঁ, সত্যনাৰায়ণ পূজা, গতিকে তেতিয়াও আপোনালোকক দেখুৱাম। তেতিয়া মানে চৌকা ব্যৱহাৰ কৰিব লাগিব, আৰু আমি সেইদিনাখনে ব্যৱহাৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু কি হ'ল আপোনাৰ কেতিয়াবা মানে ভবা কথাবোৰ আৰু নহয় বুলি কয় যে, তেনেকুৱা হৈছে। দুপিছে ফ্ৰাই কৰি লওঁ প্ৰথমতে, মানে বেছি হৈ গৈছে আৰু এয়া ফ্ৰাই কৰি লৈছোঁ। মাছটো ফ্ৰাই কৰি লওঁ, তাৰপৰা মায়ে বিলাহী কাটি আছে, বিলাহীৰ লগত জোল বনাম। এইফালে মাছ ফ্ৰাই কৰি আছোঁ, দেখিছে আপোনালোকে সকলোবোৰ। এনেকৈ আৰু দুখনমান বনাবলৈ আছে, বনাম, ভালদৰে দেখাম আৰু আপোনালোকক পাছে পৰে। এতিয়া মাছখিনি ফ্ৰাই হৈ লওক, তাৰপিছত তৰকাৰীখন বনাব লাগিব। লাহে লাহে দেখা যাম আৰু, খালি ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। যিহেতু কুঁহি মাছ, অলপ ভালকৈ মানে টাইটকৈ ফ্ৰাই কৰি ল'ব লাগিব, নহ'লে বহুত টাইট আছে। কিন্তু কি হয়, কুঁহি মাছটো খাবলৈ মিঠা হয়, মানে সোৱাদ আছে মাছটো, সেইকাৰণে কুঁহি মাছটো আনিছিলোঁ। এয়া ধুনীয়াকৈ মাছ ফ্ৰাই হৈ গৈছে দেই, এতিয়া কাঢ়িব হৈ গৈছে আৰু, কাঢ়ি লওঁ মাছটো। এইফালে আকৌ তেল অকণমান কমিলে কাৰণে দি লৈছোঁ। কিন্তু এই পিচ মাছ ফ্ৰাই নকৰোঁ আজি, মানে আমি 3জনী মানুহহে, সেইকাৰণে এই 3 পিচ কৰিলোঁ। বহুত কম কম খাওঁ আমি, বেছি নালাগে, কিন্তু মানে জুতিটোৱে মেইন আৰু, অকণমান থৈ দিওঁ। চবৰে চাগে প্ৰায়ে চাগে এনেকুৱা হয় আৰু, আমাৰ কিন্তু এইটোৱে, মানে অকণমানেই হওক লাগিলে, কিন্তু লাগে কিবা এটা, মানে তেনেকুৱা নিচিনা আৰু। এতিয়া পিঁয়াজ দিম। পিঁয়াজ খলাটো ওপৰত তুলি লৈছোঁ। তেল গৰম হৈ গ'ল, এতিয়া পিঁয়াজ দিম।
তাৰ পৰা হালধি আৰু অকণমান দিব লাগিব, মানে তেলতে দি দিছোঁ আৰু দেই হালধিটো। বহুতে পাছতো দিয়ে, মই তেলতে দি দিছোঁ বৰ্তমান। একেবাৰে চিম্পুলকৈ বনাম আৰু। এতিয়া কাটি থোৱা বিলাহীখিনি দি দিছোঁ। এতিয়া অলপ নিমখ এড কৰিম। এয়া চব বিলাহী একদম পূৰা সিজি গৈছে আৰু এইখিনি। পিছে আৰু 10% মান সিজিবলৈ বাকী আছে। তাৰ পাছত আৰু আকৌ এবাৰ ঢাকনিখন মাৰি দিওঁ। ওচৰৰ পৰা দেখুৱাব নোৱাৰি, বহুত গৰম হৈ আছে, সেইটো কাৰণে মানে কালাৰটো এইটো ইমান ধুনীয়া কালাৰ এটা উঠিছে। এতিয়া মাছখিনি দি দিব পৰা হ'ব। এতিয়া অকণমান লৰাই দিম, মানে বেছিকৈও নলৰাওঁ, মানে মাছটো ভাগি যোৱাৰ চান্স থাকে। এতিয়া পানী দিম। পানী দিয়াৰ পাছত মাছটো দিয়া হ'লেও হ'লহেঁতেন, কিন্তু মই আগতীয়াকৈ দি দিছোঁ। কেতিয়াবা পাছতো দিওঁ, কেতিয়াবা আগতো দিওঁ, মোৰ লেখ নাই আৰু। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব। এতিয়া পানী দিম ইয়াৰ পৰা। মায়ে গৰম কৰি থৈ দিছিলে। আৰু অকণমান এড কৰিম। আগতো কৰিব পাৰে, কিন্তু মই পাছতহে কৰিছোঁ। থাকি গ'ল মোৰ দিবলৈ, মিছা নকওঁ। এতিয়া অকণমান লৰাই দিম। এয়া মাছৰ আঞ্জাখিনি ধুনীয়াকৈ উতলি গ'ল। এতিয়া নমাব হৈ গৈছে আৰু অলপ ধনিয়া দি দিছোঁ। এতিয়া আমাৰ এখন আঞ্জা ৰেডি হৈ গ'ল। ইয়াৰ পাছত কচু আছে, কচু বনাব লাগিব। আপোনাক দেখুৱাম আৰু কেনেকৈ বনাওঁ, অলপ অলপকৈ হ'লেও। আপোনাক খালি ভিডিঅ'টো চাই থাকক। এয়া চাওক, মাছৰ আঞ্জাখিনি কালাৰটো বহুত ধুনীয়া উঠিছে। খাবলৈ কেনেকুৱা হয় নাজানো আৰু। একেবাৰে চিম্পুলকৈ বনাইছোঁ, থৈ গৈছোঁ। এইখিনিতে আৰু এটা কথা কৈ থওঁ, মানে মোৰ 1K ছাবস্ক্ৰাইবাৰ হ'ব হৈছে। মানে খুব বেছি 40-50 মান আছে নেকি। মই সঁচা কৈছোঁ আপোনালোকক, মই আজিহে গম পাইছোঁ। মানে নাচাওঁৱে তেনেকৈ একচুৱেলি চাবলৈ, মানে ভিডিঅ' দিয়া হোৱা নাই কাৰণে মই YT ষ্টুডিঅ'টো অ'পেনেই কৰা নাই। কিন্তু ভবা নাছিলোঁ ইমান হ'বগৈ বুলি, কাৰণ 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ একেবাৰে। মানে 1K মোৰ কাৰণে বহুত বুলি ভাবোঁ মই, কাৰণ মানে মোৰ ইউটিউব চেনেল খোলা কোনো প্লেন নাছিলে, সঁচা কথা কৈছোঁ। কিন্তু মানে কেতিয়াবা কিবা কিবি বনালে মেলিলে হোৱাটছএপত শ্বেয়াৰ কৰোঁ, তেতিয়া লগৰবোৰে মানে ৰেচিপি সোধে। তো ভাবিলোঁ চবকে ৰেচিপিখিনি কৈ থকাতকৈ মই এটা ইউটিউব চেনেল খুলি দিওঁ, তাত সকলোৱে চাই ল'ব পাৰিব। সেইটো ভাবিহে মই ইউটিউব চেনেলটো খুলিছিলোঁ। কিন্তু এতিয়া মানে বহুত বেছি এলাহ লাগে মোৰ। কিন্তু 1K যেতিয়া হ'ব হৈছে, ভালো লাগিছে। ভাবিছোঁ এতিয়া ভিডিঅ'বোৰ কণ্টিনিউ কৰিম, মানে ট্ৰাই কৰিম আৰু এটা কথা আপোনালোকক সুধি থৈছোঁ, আপোনালোকে কমেণ্টত জনাব, মানে মই কেনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপোনালোকে ভাল পাই চাই, সেইটো ক'বলৈ নাপাহৰিব। তেতিয়া মই মানে ভিডিঅ'খিনি বনাবলৈ ভাল পাম। নে আপোনালোকে ৰেচিপি ভিডিঅ' বিচাৰে নে ভ্লগ, তেনেকৈ আপোনালোকে জনাই দিব। তেতিয়া মই ভিডিঅ'খিনি বনাবলৈ ট্ৰাই কৰিম। কাৰণ মোৰো টাইম নাই বুলিয়ে ক'ব পাৰি, সঁচা কথা কৈছোঁ। মানে এইটো নহয় যে মই খুব বিজি মানুহ, কিন্তু বৰ্তমান বহুত ব্যস্ত আছোঁ। কাৰণ ঘৰৰ কাম চলি আছে, যিহেতু গোটেইখিনি দায়িত্বত ল'ব লগাত আছোঁ, মানে ল'ব লগা হৈছে। গতিকে মানে ঘৰখনক অলপ টাইম দিছোঁ, তাৰপাছত দেখা যাব আৰু কি হয়। মানে প্ৰথমে ঘৰ, তাৰপাছত বাকীখিনি। গতিকে ঘৰৰ কামখিনি কৰি লওঁ, তাৰপিছত লাহে ধীৰে সকলোখিনি হৈ থাকিব বুলি ভাবিছোঁ আৰু। এতিয়া বাকী কথা বাদ দিছোঁ। এতিয়া এইটো মই কচু শাকৰ চব্জিখন বনাই আছোঁ। আপোনালোকক আজি নেদেখাওঁ। ৰেচিপি যদি লাগে আপোনালোকে পাছত মোক কমেণ্টত ক'ব, মই তেতিয়া এক্সট্ৰাকৈ এইটো এটা ৰেচিপি ভিডিঅ' বনাই দিম, বা কেতিয়াবা ভ্লগৰ মাজতো আপোনালোকক দেখুৱাই দিম। কাৰণ কচু আমাৰ ইয়াত বহুত, মই কচু দেওবাৰ দিনটোত কচু শাক লাগিবই। মানে কচু, ঢেকীয়া তেনেকুৱাবোৰে চলি যায় মানে দেওবাৰ দিনটোত। বাৰু কলডিল, পচলা তেনেকুৱাবোৰ খাই বহুতে ভাল পাওঁ। আৰু সঁচা কথা ক'বলৈ গ'লে শাক মোৰ বহুত প্ৰিয়। মই বহুত
ভাল পাওঁ শাক এইটো নহয় যে মানে 24 ঘণ্টা শাককে খাই থাকিম মানে সকলোৰে এটা লিমিট থাকে আৰু ধৰি লওক কিন্তু শাক খাই ভাল পাওঁ সেইটো ক'ব লাগিব গতিকে এতিয়া কচু বনাই আছোঁ কচু যে বহুতেই বেছি ভাল পাওঁ আপোনালোকেও চাগে ভাল পায় বহুতেই ভাল পায়তো কিন্তু আজি ৰেচিপিটো দিব নোৱাৰিলোঁ মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু এডিট কৰিবলৈও টাইম লাগে যেহেতু কাইলৈৰ পৰা আৰু অলপ দিন কাম চলিব সেইখিনিত ব্যস্ত থাকিম গতিকে ইমানখিনি মেনেজ কৰিবগৈ নোৱাৰোঁ কাৰণ ভাগৰ লাগে ৰাতি যেতিয়া খাই বৈ শুওঁগৈ মানে তেতিয়া মানে ৰাতিৰ সাঁজটো মই বনাওঁ গতিকে খাই বৈ খোৱাৰ পাছত যিখিনি টাইম পাওঁ এনেকৈ হোৱাটছআপ ইউটিউব তেনেকৈ অলপ টাইম চাওঁ আৰু কাৰণ ভাগৰ লাগে দিয়কচোন আৰু গোটেই দিনটো মানে ব্যস্ততাৰ মাজত আৰু গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাব মোৰ ভাগৰ আৰু যিসকলে মানে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ খুব কম দিন আছে মানে হ'বলৈ গৈ আছে গতিকে মই বহুত বেছি এটা কি মানে এক্সাইটেড হৈ আছোঁ মানে ভাল লাগে আৰু দিয়কচোন কিবা এটা কৰোঁ বুলিও কৰা নাছিলোঁ যিহেতু মানে কৰিছিলোঁ বহুত এলাহ সঁচা কথা কৈছোঁ মই বহুত বেছি এলাহ মানে কৰি মেলি লোৱাৰ পাছত গতিকে এতিয়া ট্ৰাই কৰিম আৰু মানে এতিয়া ভাল লাগিছে এতিয়া কৰিম বুলি লৈছোঁ যেতিয়া কৰিম আৰু গতিকে আপোনালোকে দিব হেল্প কৰিব মই যেতিয়া আগবাঢ়ি যাব পাৰোঁ এনেদৰেই আৰু কি কৰিম মোৰ লাইফত মই কৰিব গৈ আছোঁ বা কৰিম আপোনালোকক সকলোখিনি দেখুৱাই যাম খালি আপোনালোকে জনাবলৈ নাপাহৰিব কমেণ্টত কচুৰ ভিডিঅ'টো দিম বুলি কৈছিলোঁ যদিও মানে আজি দিব নোৱাৰিলোঁ তাৰ বাবে বেয়া নাপাব মানে কি হয় ভিডিঅ'টো বহুত দীঘল হৈ যাব গতিকে ভাবিলোঁ নিদিওঁ এইটো চব খুব কম তেলত বনাই আছোঁ একদম ভাপতে সিজোৱা বুলি ক'ব পাৰি আৰু ইয়াত আদা নহৰুটো বেছি দিছোঁ দেই আদা নিদিলেও হৈ যায় কিন্তু আদা অকণমান আছিলে কাৰণে দি দিলোঁ বাকী কণবিলাহী আৰু আপোনাৰ কি বুলি কয় জলকীয়া মুখত মানে পানী আহি গৈছে কওঁতে আৰু এইফালে মায়ে ভাত বাঢ়িলেই এয়া কচু চব গৰমে গৰমে পূৰা ভাপত দি আনিছোঁ মানে মই টেষ্ট কৰি চালোঁ এই বহুত টেষ্টি লাগিছে খাই একদম জ্বলা টেঙা জোখৰ পৰিছে গতিকে এইটো আগত ল'ব লাগিব অলপ সৰহকৈ বেলেগক দিবলৈ মন নাযায় গম পায় কিন্তু কি আৰু শ্বেয়াৰ কৰিতো খাবই লাগিব ন এইফালে মাছ এইটো ইয়াতে বহাই দিছোঁ যিহেতু মানে বাতি কাঁহী কি থালি কি এইবোৰ কয় প্লেট লৈ এইবোৰ খোৱা অভ্যাস মোৰ খুবেই কম মই এনেকৈয়ে ভাল পাওঁ খাই গতিকে এইখন মোৰ থালি ৰেডি হৈ গ'ল এতিয়া মই খাই লওঁ আকৌ অলপ পাছত লগ পাই আছোঁ ভাত পানী খাই আজৰি হৈ গ'লোঁ আৰু গ্ৰিল মাৰি আহিলোঁগৈ এইফালে এতিয়া মানে শুব হৈ গৈছে আৰু 10টা বাজিছে মানে ভাত খাই আৰু অলপ টাইম ইফাল সিফাল কৰি শুবলৈ যাওঁ আৰু লগতে ফ্ৰেছ হ'বলৈ বাকী আছে ফ্ৰেছ হৈ ল'ব লাগিব আৰু বহুত বেছি গৰম যেতিয়া গাটোকে ধুব লাগিব নিশ্চয় এতিয়া এয়া গ্ৰিলত তলা লগাবলৈ আছে আৰু বিশেষ কাম নাই আৰু গতিকে ভিডিঅ'টো সামৰণি মাৰোঁ বুলি ভাবিছোঁ কিন্তু তাৰ আগতে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পায় জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টো কৰিব আৰু লগতে যিসকলে নতুনকৈ আহিছে মানে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ মানে 1K হ'বলৈ খুব কম ছাবস্ক্ৰাইবাৰ লাগে গতিকে এতিয়াতো আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ কেতিয়া হয় লাগি আছে মেবি নেক্সট ভিডিঅ'লৈ হ'ব লাগে যদি হয় মানে বহুত বেছি ভাল লাগিব সেইকাৰণে প্লিজ কোনোবাই যদি এতিয়াও কৰা নাই গতিকে কৰি দিব আশা কৰিছোঁ আৰু বাকী সকলো ভালে থাকক নেক্সট ভিডিঅ'ত লগ পাম সকলোকে আজিলৈ বাই বাই শুভৰাত্ৰি